এয়া মন্দিৰলৈ বুলি ওলালোঁ। এফালে এয়া মই ৰেডি, এফালে এয়া বাপেক পুতেক ৰেডি। এইটো এতিয়া আমি থকা ৰুমটো আপোনাক দেখাব ওলাইছোঁ। এখন চাওক, এইটো ৰুমটো বিৰাটেই ধুনীয়া। ৰুমটো চাওক, ধুনীয়াকৈ মানে পৰিপাটিকৈ থৈছিলে। আমি বোলো লেতেৰা কৰিলোঁ। এখন বেড আৰু এখন সৰু বেড, একে আৰু ছেম দুটা ৰুম। আৰু ইফালে বাথৰুম লেট্ৰিন দেখাই আছোঁ। চাওক বাথৰুম লেট্ৰিনটো ধুনীয়া বিৰাটে। বেলকনি পিছফালৰ, এইটো বেছি আছে ইয়াতে। কাপোৰবোৰ বাৰু ইগন'ৰ কৰিব। আৰু আগফালে বেলকনি দেখাই আছোঁ। আগফালৰ বেলকনি। এইফালে দেউতা মা ওলাই কিনে ৰেডি হৈ আছে। বিৰাটেই ধুনীয়া পৰিৱেশটো। আমাৰ ওচৰৰ ৰুমটো দেখাইছোঁ। চাওক এইটো। এইফালে কাপোৰ ধুব আলনা আছে, এইফালে খানা বনাব পাৰিব। এয়া চাওক ৰুমটো বিৰাটেই ধুনীয়াকৈ থৈছে পৰিপাটিকৈ বাইদেউগৰাকী। মন্দিৰলৈ বুলি ওলালোঁ গোটেইবিলাকে। হোটেলখনৰ নাম হৈছে নখোৱা হোটেল। গৈ আছোঁ মন্দিৰলৈ বুলি। মন্দিৰটো ওচৰতে, বাইদেউহঁতৰ ঘৰৰ পৰা আপোনাৰ 5 মিনিট লাগিব। চাওক লাইন, আহি পালোৱে মন্দিৰ। এতিয়া ইয়াতে তেল ধূপ ফুল লৈ লওঁ, কাৰণ ইয়াত চাকি নজ্বলাই, বৰ চাকিত তেল দিয়া হয়, জনাসকলে জানে। লাইন দেখি ভাবিছোঁ কেনেকৈ যাম, কেতিয়া হ'ব আমাৰ। আমি ইমান দেৰিকৈ আহিলোঁ। আমি ঘৰৰ ৰুমৰ পৰা ওলালোঁ 8টা বজাত। তো এয়া মানুহ চাওক। তাত ক'লে যে সৰু ল'ৰা ছোৱালীৰ কাৰণে মানে যাব পাৰি ভিতৰত, মাক দেউতাকক যাব দিয়া হয়। তো এতিয়া ভিতৰলৈকে সোমাই যায়, মানে সৰু ল'ৰা ছোৱালীৰ লাইনটো বেলেগ হৈছে। এয়া ধুনীয়াকৈ লিখা আছে ক'ত কেনেকৈ লাইন পাতিব লাগে, ধুনীয়াকৈ পৰিপাটিকৈ লিখা আছে। চাওক। আৰু এইফালে দেখিছে যে মানুহকেইটা বহি আছে। তো তাত আমি ৰখিব লাগিব। সৰু ল'ৰা ছোৱালী, গৰ্ভৱতী মহিলা, বয়সস্থ ব্যক্তি তো ইয়াত বহিব পাৰে। ইয়াৰ পৰা মানে এওঁলোকে লৈ যায় মাতি কিনে। বাহিৰত লাইন পাতিব নালাগে আৰু এওঁলোকে তো ইয়াৰ পৰা মাতি কিনে লৈ যাব। চব মানুহ এতিয়া ইয়াতে শৰাইৰ কাৰণে 500 টকা অৰিহণা দিয়া হয়, 501 টকা। এই ভাগে হৈছে বাবাৰ মন্দিৰ ভাগ। সদায় মোবাইলত ভিডিঅ'ত দেখি থাকোঁ, আজি নিজে ভিডিঅ' কৰিছোঁ। চাওক, ৰাইজৰ বন্তি জ্বলাই কিনে প্ৰাৰ্থনা হ'ব। তো আমিবোৰ বহি আছোঁ এতিয়া ইয়াতে। চাওক, বিৰাটে মনটো ভাল লাগিছে আজি। ইমান ওচৰৰ পৰা বাবাক আজি আহিব পাৰিলোঁ, সপোনটো পূৰণ হ'ল মোৰ। বহুদিনীয়া আশা আজি সফল হ'ল। তাৰ বাবে বহুত ধন্যবাদ বাবাক আনিলে এইখিনি।